যিটো বাক্য আমি লৈছোঁ আদি পুস্তক 22 অধ্যায় 1 পৰা 8 পদ, এই বাক্যটো ফোকাছ কৰিম 8 পদ, ভাৰ্চ 8, Genesis chapter 22 verse 8. Abraham answered, God himself will provide the lamb for the burnt offering, my son. And the two of them went on together. Jehova Jireh, ঈশ্বৰে যোগাব। Jehova Jireh অৰ্থাৎ ঈশ্বৰে যোগাব। আব্ৰাহামে নিজৰ ল'ৰা, ঈশ্বৰে হুকুম দিলে, তেতিয়া আপোনালোকে 1 পদৰ পৰা পঢ়িব। ঈশ্বৰে আজ্ঞা দিলে যে তুমি তোমাৰ ল'ৰাক লৈ যোৱা আৰু এই পাহাৰ, যিটো হোৰেব পাহাৰ, হোৰেব অঞ্চলৰ পাহাৰত গৈ তুমি তেওঁক মোৰ কাৰণে বলি দিয়া, চেক্ৰিফাইচ কৰা। আৰু ঈশ্বৰে আজ্ঞাটো দিয়াৰ কাৰণে আব্ৰাহামে ঈশ্বৰৰ কথা শুনি ওলাই গ'ল। যেতিয়া গৈ আছিলে, আনকালে বলি দিয়া সময়ত, চেক্ৰিফাইচ কৰা সময়ত লগত মেৰ পোৱালি বা ছাগলী, ভেড়া ছাগলী থাকে। কিন্তু সেইদিনাখন আব্ৰাহামে লগত ভেড়া ছাগলী লৈ যোৱা নাই, খালি জুই, আমাক অসমীয়া ভাষাত জুমুঠি বুলি কয়, জুই বা টৰ্চ বা মচাল লগত লৈ গৈ আছে। তেতিয়া ল'ৰাজনে সুধিলে, ইছহাকে সুধিলে যে বলি দিবৰ কাৰণে, চেক্ৰিফাইচ কৰিবৰ কাৰণে ক'ত আছে, বলিটো ক'ত? তেতিয়া আব্ৰাহামে নিজৰ ল'ৰাক ক'লে, ঈশ্বৰে যোগাব, Jehova Jireh। सो आज हम लोग इस वचन को जब ले रहे हैं, 3 चीजों को ध्यान देंगे। 3 चीजों को ध्यान देंगे। बाइबलिकल कॉन्टेक्स्ट, मतलब वचन में क्या बोला गया है, थियोलॉजी में क्या बोलते हैं, और हम लोग इसको अपना जीवन में कैसे अप्लाई करेंगे। 3টা বিষয় আমি চাম। বাইবেলে কি কৈ আছে, থিওলজিয়ে কি শিকাইছে, আৰু আমি ইয়াক আমাৰ জীৱনত কেনেকৈ এপ্লাই কৰিম, আৰু তেতিয়া আমি ঈশ্বৰৰ এই কাৰ্যবিলাক দেখিবৰ কাৰণে আমি পাম। বাইবলিকেল কনটেক্সট, জেনেচিছ চেপ্টাৰ 21, 1 to 14, এইটো এই বাক্যটো যেতিয়া আমি পঢ়ো, এইটো আমাক there is a relationship, we can see the relationship in between God and Abraham. বাইবেলৰ ফালৰ পৰা চাবৰ কাৰণে, বাইবেলৰ ভিত্তিৰ পৰা চাবৰ কাৰণে গ'লে, বাইবলিকেল কনটেক্সট, আব্ৰাহাম আৰু ঈশ্বৰৰ মাজত যিটো সম্পৰ্কৰ বিষয়ে তাতে দেখাই আছে। তো मैं इसके द्वारा, मतलब इस वचन के द्वारा क्या समझा, मतलब प्रभु ने ऐसा क्यों एक एग्जाम्पल सेट किया, ऐसे कुछ एक काम किस लिए किया परमेश्वर ने, कि अब्राहम को बोला कि तुम अपना एक लोटा जो प्यारा बच्चा है आइजाक को सैक्रिफाइस करो, তুমি লৈ যোৱা আৰু নিজৰ একমাত্ৰ বুঢ়া বয়সত থকা এই ল'ৰাটোক তুমি সैक्रिफाइस কৰা। আব্ৰাহামে বুঢ়া বয়সত এই ল'ৰাজন পাইছে, 100 years, আৰু সাৰা 90 বছৰ। কিমান মৰমৰ, কিমান ভাল পায়, কিমান তাক লগত লৈ ফুৰে, যতে যায়, যি কৰে, সকলো জেগাত আব্ৰাহামে নিজৰ ল'ৰা ইছহাকক লৈ যায় আৰু বস্তুবিলাক দেখুৱায়, এইটো এনেকুৱা হয়, এইটো এনেকুৱা হয়। যেতিয়া আমি पितृ मातृ हो, जब हम लोग पिता या माता बनते हैं, तो हम लोग का क्या होता है, हम लोग का बहुत सारा दायित्व बनता है। तो पिता माता बनना ये परमेश्वर का आशीष है, और ये क्वालिटी होता है कि मैं अपना लड़का को या बेटा और बेटी को मैं कैसे उसको एक अच्छा क्वालिटी रहने वाला इंसान बनाओ। जब इस वचन को ले रहा था तो मेरा दिल में एक भारीपन आया था कि अब्राहम ने अपना बेटा को लेके गया है। मैं इसलिए सोच रहा था इस वचन को लेके कि बेटा को लेके जाओ और उसको सैक्रिफाइस करो, परमेश्वर ने बोला है। आज मेरा जो बेटी जाने के लिए खुश, मतलब
उसका जो मकसद पूरा हो रहा है ताई जितु मनर आशा आছিলে 3 বছৰৰ পৰা সদায় দুখ পাই থাকে সদায় ৰুমৰ ভিতৰত থাকি তাই মোৰ কি হ'ব মই কি কৰিম মই ভাবনা কৰাটো নহব নেকি তো আমি কি কৰো আমি সান্তনা দিও যে নহয় প্ৰাৰ্থনা কৰা আমি মিছনাৰী হোৱাৰ কাৰণে আমাৰ চাকৰি নাই ব্যৱসায় নাই ঘৰ নাই মাটি নাই তো যেতিয়া বেংকলৈ যোৱা যায় বেংকত যেতিয়া জুতেই কাগজ পত্ৰ দিয়া যায় এভৰিথিং ওকে সব ঠিক আছে যেতিয়া লাষ্টত সুধিব কি কাম কৰে জব নাই কিবা বিজনেস আছে বিজনেসও নাই মাটি আছে মৰ্টগেজ দিবৰ কাৰণে মাটিও নাই বেংকে ৰিজেক্ট কৰি দিয়ে কেলে এটো 1 টকা 2 টকা বা 1 লাখ 2 লাখৰ কথা নহয় বহুত টকাৰ প্ৰয়োজন যেটো আমাৰ নিচিনা মানুহৰ কাৰণে ভাবিব নোৱাৰো আমি চিন্তা কৰিব নোৱাৰো কিন্তু Jehova Jireh ঈশ্বৰ যোগাওতা the God is the provider যেতিয়া আমি হেই Jehova Jireh লৈ তেওঁৰ অধীনলৈ আহো তেওঁৰ তললৈ নামে নাচাপি আহো তেতিয়া তেওঁ যোগাই দিয়ে আব্ৰাহামে ইমান ডাঙৰ এটা বিশ্বাস আছিলে কি কাৰণে ঈশ্বৰে যোগাব মোৰ লৰাটোক বলি দিবৰ কাৰণে কৈছে মই যাম আৰু ঈশ্বৰৰ কাৰণে বলিদান দিম স্যাক্ৰিফাইস কৰিম যত যাবলৈ কৈছে তাতে যাম কিন্তু মই জানো ঈশ্বৰে যোগাব God is the provider so biblical context bible pa sabor kane gole je abrahame ঈশ্বৰৰ লগত ইমান ভাল সম্পৰ্ক কৰিছিলে उनका एक इतना करीब भी उसका इतना करीब उसका साथ रिलेशन था कि जब परमेश्वर उससे बात करता है वो भी परमेश्वर से बात करता है परमेश्वर का आवाज वो सुनता है इनका भी आवाज परमेश्वर सुनता है Psalm number 34 verse 16 में लिखा है the ears of the Lord is attentive to the prayer of the righteous धार्मिक व्यक्तिर प्रार्थनाলৈ ঈশ্বৰৰ কাণটো সদায় লাগি থাকে মই যে আপোনালোকক কওঁ আপোনালোকে দেওবাৰে গিৰ্জালৈ আহিব মই যে আপোনালোকক কওঁ আপোনালোকে ফ্ৰাইডে ফাস্টিংলৈ আহিব ইটস নট ফৰ মাই বেনিফিট মোৰ লাভৰ কাৰণে নহয় মোৰ কিবা উন্নতি হ'বৰ কাৰণে নহয় মই আপোনালোকৰ কাৰণে বিচাৰো আপোনালোকৰ লগত ঈশ্বৰৰ সম্পৰ্কটো হওক আপুনি যে বাইবেলখন খুলি পঢ়ে বাইবেলৰ বাক্যই আপোনাৰ লগত কথা পাতে परमेश्वर आपके लिए क्या सोच लिया जेरेमिया 29 वर्स 11 में लिखा है I know the plans I have for you मैं तुम्हार কাৰণে কি আঁচনি ৰাখিছো তাক মই জানো ঈশ্বৰে কৈছে তো আজি আপুনি আৰু আমি প্ৰথমতে ঈশ্বৰে আপোনাৰ কাৰণে কি ভাবনা কৰিছে তাক আপুনি জানি ল'ব লাগিব ফাৰ্স্ট থিং you have to know the will of God ঈশ্বৰে মোক কি কাৰণে মোক কি কৰিব কাৰণে দিব বিচাৰিছে তাক প্ৰথমতে আপুনি জানি ল'ব লাগিব যেতিয়া আপুনি ঈশ্বৰৰ ইচ্ছাটো গম পাব ইয়েস এটোৱে মোৰ কাম ঈশ্বৰে মোক এটো কৰিব কাৰণে দিছে তেতিয়া আপুনি ঈশ্বৰৰ অধীনত আহিব লাগিব সাবমিট টু গড ঈশ্বৰৰ অধীনত আহিব লাগিব আৰু যে ঈশ্বৰৰ অধীনত আহিব ঈশ্বৰৰ প্লানিংটো তেতিয়া ঈশ্বৰে আপোনাৰ জীৱনত এক্সিকিউট কৰিব আপোনাৰ জীৱনত পুৰা কৰিব কিয়নো আপুনি প্ৰাৰ্থনা কৰিছে আপুনি বাইবেল পঢ়িছে আপুনি ফাস্টিং লৈছে আপুনি গিৰ্জা গৈ আছে আপুনি দান দশমভাগ দি আছে আপুনি ঈশ্বৰৰ আজ্ঞা পালন কৰি আছে that means you are obeying God you are submitting God that's why God is going to fulfill his will his plan in your life আপোনাৰ জীৱনত তেওঁৰ ইচ্ছাটো তেতিয়া পুৰা কৰিব বিবলিক্যাল কনটেক্সটো আছিল যে Jehova Jireh মানে ঈশ্বৰে প্ৰভাইড কৰিব থিওলজিয়ে কি কৈ আছে এতিয়া থিওলজিয়ে তাক আমাক কি শিকাইছে থিওলজিয়ে আমাক দেখুৱাইছে যে চোৱা God is faithful থিওলজি আমাক কাট কি দেখাইছে ঈশ্বৰ বিশ্বাসী তুমি চোৱা আব্ৰাহামে খালি কলে যে বলা আমি আমাক ঈশ্বৰে স্যাক্ৰিফাইস দিবৰ কাৰণে কৈছে লৰাটোৱে নাজানে আব্ৰাহামে লৰাটোক লৈ দুজন সাৰ্ভেন্ট লৈ গৈ আছে আৰু গৈ যেতিয়া আধা ৰাস্তাত লৰাই হুদিলে কি বলি দিবা তেতিয়া আব্ৰাহামে কলে ঈশ্বৰে যোগাব দ্যাটস অল কিন্তু বাইবেলৰ থিওলজিয়ে কি কৈ আছে God is faithful ঈশ্বৰ বিশ্বাসী
কোনে নিজৰ ল'ৰাজনক চেক্ৰিফাইচ কৰিবৰ কাৰণে দিব? আমাৰ মাজত কোন আছে যে নিজৰ ল'ৰাক চেক্ৰিফাইচ কৰি তাক ঈশ্বৰৰ কাৰণে দিব? এনেকুৱা কোন আছে? কোনেও নকৰে। ঈশ্বৰেও জানে নকৰে। কিন্তু God is faithful, ঈশ্বৰ বিশ্বাসী। তেতিয়া আপুনি কিমান বিশ্বাসী? আপুনি ঈশ্বৰৰ কাৰণে কিমান বিশ্বাসী? আপুনি ঈশ্বৰৰ আজ্ঞাটো কিমান কঢ়িয়াই লৈ যায়? আপুনি ঈশ্বৰৰ আজ্ঞাটো কিমান পালন কৰে? আপুনি ঈশ্বৰৰ কিমান ইচ্ছাটো পালন কৰি সেইমতে চলি যায়? তাৰ ওপৰতে আপোনাৰ এই ঈশ্বৰৰ বিশ্বাসযোগ্যতাটো পুৰা কৰিব। সেইকাৰণে আব্ৰাহামে ক'লে ঈশ্বৰে যোগাব, আৰু যেতিয়া ঠিক কটাৰীখন লৈ ইছহাকক যেতিয়া বলি দিবৰ কাৰণে বা ডিঙি কাটিবৰ কাৰণে লওঁতে স্বৰ্গদূতে আহি পিনে মানা কৰি দিলে, এই নিজৰ ল'ৰাটোক নুচুবা, কেলে তুমি কিমান বিশ্বাসী তাক ঈশ্বৰে জানে। সেইটো এটা চোৱা, ৰেম বা ৰাম ছাগলী তাতে আছে, তাক বলি দিয়া। অল্টাৰনেটিভ ঈশ্বৰে দিয়ে। আপুনি যিটো ভাবি আছে মই এইটো কৰিম, সেইটো আপোনাৰ ঈশ্বৰৰ ইচ্ছা তাত নাই। You have to wait for the God's way. God is going to provide the way. ঈশ্বৰে আপোনাক দিব। 2 নম্বৰ, তেওঁ আমাক divine provision. God's provision is always divine provision. You will not be able to see that in your naked eyes how God is providing you. আপোনাৰ খালী চকু দি ঈশ্বৰে কেনেকে যোগাব তাক আপুনি দেখি নাপাব। ঈশ্বৰে একদম দৈবিকভাৱে আচৰিতভাৱে প্ৰভাইড কৰে, আচৰিত প্ৰভাইড কৰে আপোনালোকে। সেইকাৰণে আপোনাক ক'বৰ কাৰণে মই বিচাৰিছো যে ট্ৰাষ্ট, বিশ্বাস, হেভ ফেইথ। 3 নম্বৰ, ডিভাইন ইনচাইট, দৈবিক দৃষ্টি, যিটো আমাৰ কয় দৃষ্টি। জিৰে বা জাইৰে শব্দটো হৈছে যিটো আমি দেখা পোৱা যায় যে যিদৰে দেখি যোগাই দিয়ে। जायरे का मतलब हो गया जो देखकर आपको क्या जरूरत है उस जरूरत का मुताबिक आपको प्रोवाइड करता है। उस समय अब्राहम को एक जीव का, एक जंतु का जरूरत था जिसको सेक्रीफाइस करने से परमेश्वर खुश होगा। परमेश्वर बोला तुम बेटा को सेक्रीफाइस करो, लेकिन परमेश्वर कभी भी उसका बेटा को नहीं लेना था, क्योंकि उस समय बहुत सा परमेश्वर को नहीं जानने वाला व्यक्ति एक बड़ा सा आग में जो अपना बेटा बेटी को फेंक के वो खुश करने के लिए उसको कोशिश कर रहा था, लेकिन परमेश्वर उसको नहीं माना। ये उसको बोला ये मैं सब नहीं मानता। तो परमेश्वर अब्राहम को क्यों बोलेगा तुम जाके अपना बेटा को दो? ए टेस्ट ऑफ फेथ, বিশ্বাসৰ যিটো পৰীক্ষা, টেষ্ট অফ ফেইথ। আপুনি আপোনাৰ বিশ্বাসৰ পৰীক্ষাটো দিব লাগিব। যিবিলাকে বিশ্বাস কৰে তেওঁ বাপ্তিস্ম লয়। যদি আপুনি বিশ্বাস কৰিছে ঈশ্বৰক, তেতিয়াহ'লে আপুনি বাপ্তিস্মৰ কাৰণে যাব। যেতিয়া আপুনি বাপ্তিস্মৰ কাৰণে যাব, that means আপুনি যীশুক প্ৰভু বুলি স্বীকাৰ কৰিছে। There are many type of baptism. Water baptism is the top of them, but there are many kind of baptism. খালি এটাই বাপ্তিস্ম নহয়, বেলেগ 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 বাপ্তিস্ম আছে। পানী বাপ্তিস্মটো আছেই, পানীত ডুবি ওলালে এইটো ফাইনেল বাপ্তিস্ম। কিন্তু আজিৰ পৰা মই মদ নাখাওঁ, এটা বাপ্তিস্ম। আজিৰ পৰা মই সাধা নাখাওঁ, 2 নম্বৰ বাপ্তিস্ম। আজিৰ পৰা মই বেয়া কিতাপ নপঢ়ো, বেয়া ৰাস্তাত নাযাওঁ, বেয়া গান নুশুনো, এইটো বাপ্তিস্ম লৈ থকা। বাপ্তিস্ম মানে পাপৰ কাৰণে মৰি যোৱা। যীশু খ্ৰীষ্টই বাপ্তিস্মৰ অৰ্থটো বুজাইছে পাপৰ কাৰণে পানীত সোমাই ওলাই অহা, মানে মই পাপৰ কাৰণে মৰিলো আৰু যীশুৰ কাৰণে জীয়াই থাকিম। দৈবিক দৃষ্টি, ঈশ্বৰে আপোনাক কি দৰকাৰ আছে তাক চাব আৰু সেইমতে আপোনাক যোগাই দিব। যেনেকে আব্ৰাহামক এটা জন্তুৰ দৰকাৰ আছিলে, কিন্তু জন্তুটো কেনেকুৱা জন্তু হ'ব লাগিব? ক্লিন এনিমেল, পৰিষ্কাৰ জন্তু, ঈশ্বৰে গ্ৰহণ কৰা জন্তু। গাহৰি আনি দিলে নহব, বা বেলেগ কিবা উট চুট আনি দিলে নহব, ঈশ্বৰে গ্ৰহণ কৰা জন্তু। আৰু সেইকাৰণে ৰাম ছাগলী, ৰেম বুলি কৈছে, আনি দিলে। এতিয়া আমি এই বাক্যটো বা ঈশ্বৰৰ এই কাৰ্যটো আমি জেহোভা জেৰে আমি কেনেকে নিজৰ জীৱনত এপ্লাই কৰিম? নাও হাউ কেন উই এবল টু এপ্লাই the concept of Jehova Jireh? When I say Jehova Jireh, that means the word Jehova Jireh, that means you have to trust and faith.
আপুনি বিশ্বাস কৰিব লাগিব, ভৰসা কৰিব লাগিব। যেহবা জেৰে মানে বিশ্বাস কৰা, ভৰসা কৰা। আপোনাৰ বেছিক, আপোনাৰ খুব জৰুৰী কথাবিলাক, বহুত দৰকাৰী কথাবিলাক, বহুত প্ৰয়োজনীয়তাবিলাক ঈশ্বৰে যোগায়। Philippians 4:19, and my God will supply every need of yours according to his riches in glory in Christ Jesus. পৌলে ফিলিপিয়া বিলাকক লিখিছে, মোৰ ঈশ্বৰে তোমাৰ সকলো প্ৰয়োজনীয়তাবিলাক তেওঁৰ যিমান ধনী, তেওঁৰ যিমান ৰিচ আছে, তেওঁ কিমান ধনী, সেই ধন অনুসৰি তোমাক সহায় কৰিব, যোগাই যাব খ্ৰীষ্টৰ গৌৰৱৰ কাৰণে। आज टेस्टिमनी में हम लोग किस लिए रखा है इसे? इसलिए ताकि परमेश्वर का महिमा हो, यीशु मसीह का महिमा हो। किसी मनुष्य का महिमा होने का यहाँ नहीं है, परमेश्वर का महिमा हो। अगर कोई व्यक्ति पुलपित में उठ के अपने ही गुण गा रहे, आप सोचेंगे वो परमेश्वर का जन नहीं है। जो व्यक्ति पुलपित में खड़ा होकर परमेश्वर का महिमा करेंगे, वही है परमेश्वर का व्यक्ति, परमेश्वर का जन। और इसलिए प्रभु ने हमें चुना है ताकि हम लोग यीशु को महिमा दे। इसीलिए फिलिपियंस में लिखा है, माय गॉड विल सप्लाई, मोर ईश्वरे तुम्हाक जोगाब। केनेके जोगाब? তেওঁ ইমান ধনী, এই ধনটো খ্ৰীষ্টৰ গৌৰৱৰ কাৰণে তোমাক জনাব, ফৰ দ্য গ্লোৰি অফ ক্ৰাইষ্ট। যীশু খ্ৰীষ্টৰ নামটো ডাঙৰ হবৰ কাৰণে আপোনাক যোগাব সকলো সৰু সুৰা বস্তু। সেইকাৰণে যেহোভা জেৰে। আকৌ লিখা আছে মেথিউ 6:26, look at the birds of the air, they neither sow nor reap nor gather into barns, and yet your heavenly Father feeds them. Are you not of more value than they? আকাশৰ চৰাইবিলাকলৈ চোৱাই, তেওঁলোকে নবয়, নাদায়, আনি পিনে ভঁৰালতো নাৰাখে, কিন্তু স্বৰ্গত থকা পিতৃয়ে তেওঁলোকক খাবলৈ দিয়ে। তোমালোকে তাতকৈ কিমান মূল্যৱান, আৰু তোমালোকক তেওঁ নযোগাবনে? প্ৰভু যীশু খ্ৰীষ্টই আমাৰ কাৰণে এই বাক্যটো আনিছে। He will provide you. তেওঁ আপোনাক যোগাব। এইকাৰণে আপুনি ঈশ্বৰৰ সময়ৰ কাৰণে ৱেইট কৰিব লাগে। You have to wait for the timing. এতিয়া টাইমিঙৰ কথা মই কৈ আছো। টাইমিং, Isaiah chapter 40 verse 31, টাইমিং, ঈশ্বৰৰ টাইমিং। You have to trust in God's timing. নাই মোৰ কাৰণে এতিয়া গ'লে কিমান ভাল আছিলে, মই এইটো কামটো এতিয়াই হলে কিমান মই উন্নতি কৰিলোহেঁতেন, মোৰ আজি এইটো হোৱা হলে কিমান ভাল আছিলে। নহয় নহয়, ঈশ্বৰৰ সময়লৈ আপুনি বাট চাব লাগিব। আৰু ঈশ্বৰৰ সময়লৈ যেতিয়া আপুনি বাট চাই আপুনি প্ৰাৰ্থনা কৰিব লাগিব। You have to wait prayerfully. Isaiah 40 verse 31, but they who wait toward the Lord shall renew their strength. They shall mount up with wings like eagles. They shall run and not be weary. They shall walk and not faint. जो यहोवा की बात जोते हैं वो नया बल प्राप्त करेंगे। मतलब आप जब परमेश्वर से आप वेट करते हैं टाइमिंग के लिए, प्रभु मैं आपके लिए रुका हुआ हूं, प्रभु आपका समय तक मैं रुकूंगा, प्रभु आप जब देंगे तब मैं लूंगा, मैं प्रार्थना करता रहूंगा, तो आपको रिन्यू होते रहेगा, एनर्जाइज, आपको एनर्जी मिलते रहेगा, अपनी की पाबो, अपनी शक्ति पाई থাকিব। কেলে ভাগৰি যায় না, প্ৰাৰ্থনা কৰি কৰি ভাগৰি যায়। আমিও তেনেকে ভাগৰি যাবৰ কাৰণে আমি যদি যীশুৰ লগত নাথাকিলেহেঁতেন, হয়তো আমি আজি জীয়াই নাথাকিলেহেঁতেন। এনেকুৱা ডাঙৰ ডাঙৰ পৰীক্ষাবিলাক আমাৰ জীৱনত আহিছে। ইগলৰ নিচিনা শক্তি পাব। ইগল চৰাইটো আপোনালোকে চবেই টিভি চাই, ডিস্কভাৰী চেনেল বা নেশ্যনেল জিঅ'গ্ৰাফি চাব। ইগল চৰাইটো আহে ওপৰৰ পৰা, কেতিয়াবা এইটো মেৰ পোৱালিটোকো উঠাই লৈ যায়, ছাগলী পোৱালি, ভেড়া ছাগলীটোকো এনেকৈ উঠাই লৈ যায়। ইমান তাৰ শক্তি আছে তাৰ ভৰিত, ই পুৰা উঠাই লৈ যায়। ভালকে ধৰিলে মানুহকো উঠাই লৈ যাব, তাৰ পাখিত ইমান শক্তি আছে। গতিকে এনেকুৱা শক্তি দিব, মাউণ্ট আপ উইথ উইংছ অফ দ্য ইগল, আপোনাক উৰিবৰ কাৰণে শক্তি দিব, ভাগৰ নাপাব। ঈশ্বৰৰ লগত আপোনাৰ এইটো ভাগৰ তেওঁ হবলৈ নিদিব। They shall run and not be weary, দৌৰিব কিন্তু ভাগৰ নাপাব। আৰু কৈছে they shall walk and not faint, খোজ কাঢ়িলেও নাভাগৰিব। অৰ্থাৎ খ্ৰীষ্টৰ লগত একো ভাগৰ নাই, দুখ নাই, কষ্ট নাই। কেলে? তেওঁ আপোনাক সাপ্লাই কৰিব, যোগাই দিব। কেনেকে দিব? এতিয়া
আপুনি কি কাম কৰিব লাগিব আপুনি ঈশ্বৰৰ প্ৰভিজন পাবৰ কাৰণে how you will receive the God's provision ঈশ্বৰে যে আপোনাক দিব আপুনি কেনেকৈ ল'ব কি পৰিস্থিতিত আপুনি ঈশ্বৰে আপোনাক যোগাই দিব आप कैसे आपको प्रिपेयर करना पड़ेगा कि आप परमेश्वर का प्रोविजन प्राप्त कर सके नंबर 1 गिव थैंक्स ঈশ্বৰক সদায় ধন্যবাদ দিব যিকোনো পৰিস্থিতিত ধন্যবাদ দিব প্ৰাৰ্থনা কৰিব এই হৈ গ'ল মোৰ বুলি ভাগৰ নাপাব হৈ গ'ল মোৰ আজি মই পাই গ'লো এনেকুৱা নহয় বা আজি ধন্যবাদ দিলো আজি এক মাহ প্ৰাৰ্থনা কৰিলো 2 মাহ প্ৰাৰ্থনা কৰিলো এই হৈ গ'ল নহব নহয় গিভ থ্যাঙ্কস সেইকাৰণে প্ৰভুৱে লিখা প্ৰাৰ্থনাত প্ৰভুৱে শিকা প্ৰাৰ্থনাত মেথিউ 6:11ত কৈ আছে আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া গিভ আস আৱাৰ ডেইলি ব্ৰেড প্ৰভু ওচৰত আমি সদায় ধন্যবাদেৰে প্ৰাৰ্থনা কৰো প্ৰভু আজি আমাৰ প্ৰয়োজনীয় আহাৰ আমাক দিয়া সেইকাৰণে খ্ৰীষ্টিয়ান মানুহে খোৱাৰ আগতে প্ৰাৰ্থনা কৰে ধন্যবাদ দি সাম নম্বৰ 34 ভাৰ্স 8 গীতমালা 34 8 পদ লিখা আছে ও টেষ্ট এন্ড সি दैट द लॉर्ड इज गुड टेस्ट एंड सी द लॉर्ड इज गुड मैंने परमेश्वर का टेस्ट किया है इसलिए मैं आपको कह रहा हूं परमेश्वर को चख के देखो मैं परमेश्वर को चख के दिखा है रीना परमेश्वर को चख के देखा है इसलिए एस्तर को भी बोल रहा हूं 3 से चख के देखो चख के देखो चख के देखो परमेश्वर कितना भला है ये वचन मेरा बहुत प्यारा है मैं ये वचन बहुत प्यार करता हूं इसको ओ टेस्ट एंड सी द लॉर्ड इज गुड ঈশ্বৰ কিমান ভাল তাক টেষ্ট কৰি চোৱা আজি আমাৰ ইয়াতে ইয়ং বিলাক আছে বহুত ইয়ং আছে ইউথ আছে আমি খালি ৰাতিপুৱা এবাৰ প্ৰাৰ্থনা কৰো দুপৰীয়া এবাৰ বা ৰাতি এবাৰ প্ৰাৰ্থনা কৰো ভাল আছে সময় নাপায় কিন্তু সদায় কি কৰিব ঈশ্বৰৰ লগত আপোনালোকে যিমান পাৰে ইমান ঈশ্বৰৰ লগত যিমান বাৰ আমি সেকেন্ডে মোবাইলটো আমি চাই থাকো যিমান বাৰ আমি মোবাইলত আমি ব্যৱহাৰ কৰি থাকো তাতকৈ বেছি আপুনি এইখন উঠাব এখন যিমান পাৰে এখন উঠাব কেন মোবাইলটো আপোনাক কথা নকব ই আপোনাক বেছি সময় কথা নকব ইয়াৰ চাৰ্জ হেকলে হৈ যাব ইয়াৰ ৰিচাৰ্জ কৰাটো হেকলে বনাই যাব ইয়াক নট ৰিচেবল এৰিয়াত গলে বনাই যাব ই আপোনাক সহায় নকৰিব কিন্তু এইখন যেতিয়া আপুনি যাব এখন সব জায়গাতে লৈ যাব পাৰে ইয়াৰ কোনো নট ৰিচেবল এৰিয়া নাই ইয়াক আপুনি ৰিচাৰ্জ কৰিব নালাগে ইয়াৰ কাৰণে আপুনি চাৰ্জ দিব নালাগে এইখন আপোনাৰ কাৰণে ফ্ৰী ইয়াক আপুনি যতে খুলিব ই তাতে আপোনাক কথা পাতিব যেতিয়া ওপেন কৰিব ই আপোনাক বাক্য দিব যেতিয়াই খুলিব আপোনাক বুদ্ধি দিব প্ৰেজ দ্য লৰ্ড এইকাৰণে বাইবেলখন ধৰি লওক hold the bible not the mobile কেলে এটো আপোনাক এৰি দিব ধোকা দিব এটো ইলেক্ট্ৰিক্যাল বস্তু হয় কিন্তু এখন ঈশ্বৰে দিয়া কিতাপ হয় ই আপোনাক ধোকা নিদিয়ে ই আপোনাৰ লগত থাকিব আজি মই সুইসাইড কৰা লৰা ছোৱালী বিলাক কিবা বেয়া ৰাস্তাত যোৱা সব এই ইলেক্ট্ৰনিকৰ যোগেদি হৈ আছে বাইবেল পঢ়া মানুহে কেতিয়াও এই বেয়া কামটো নকৰে বাইবেল জনা মানুহে কেতিয়াও বেয়া ৰাস্তাত নাযায় বাইবেল জনা মানুহে বাইবেল জনা মাক দেউতাকে ল'ৰা ছোৱালীক বাইবেলৰ কথাই শিকাব মাক বাপেকে যদি বাইবেলখন নাজানে ল'ৰা ছোৱালীক কি শিকাব 2 নম্বৰ ষ্টুৱাৰ্ডশ্বিপ মানে গুড ষ্টুৱাৰ্ডশ্বিপ ভাল ভৰালি হওক ঈশ্বৰে যে আপোনাক আশীৰ্বাদ দিব মই আশীৰ্বাদটো লৈ ৰাখিব পৰা এজন ভাল উত্তম বিশ্বাসী হওক যেনেকে আপোনাক কোনোবাই 100 টকা দিছে আপুনি 99 কিবা কাৰণে খৰচ কৰিছে আৰু আপুনি 1 টকা ঘূৰাই পাইছে এই 1 টকা ঘূৰাইটো নিজৰ পকেটত নাৰাখক আপুনি যিজনে দিছে তাক আপুনি ঘূৰাই দিয়ক এটো 1 টকা বাছি আহিছে এটো কোৱা হয় উত্তম মানুহ ভাল মানুহ বিশ্বাসী মানুহ ঈশ্বৰে তেনেকে আপোনাক ব্লেসিং দিবৰ কাৰণে আপোনাক দিছে অলৰেডি এই ব্লেসিংটো আপুনি ভালকে ৰাখক আৰু যেটো ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰক বাকি ব্লেসিংটো আপুনি ওয়েস্ট নকৰিব এই ব্লেসিংটো ৰাখক আৰু ঈশ্বৰক ক'ব পাৰে লৰ্ড আপুনি দিয়া ব্লেসিংটো মই ৰাখিছো ঈশ্বৰে তেতিয়া আপোনাক আৰু দিব because you are a faithful servant Hebrew chapter 13 verse 5 keep your life free from love of money পইচাৰ কাৰণে লোভ নকৰা জীৱন কি আছে তাতে তুমি সন্তুষ্ট হোৱা পইচাৰ কাৰণে নিজৰ জীৱনটো বৰবাদ নকৰিব ইয়াত ঈশ্বৰে কৈছে মই তোমাক কেতিয়াও নেৰিম ঈশ্বৰ যে আমাৰ লগত থকা জীৱন হয় ঈশ্বৰ যে আমাৰ লগত চলুতা হয় এইটো জীৱন বিচাৰক 3 নম্বৰ মই কি শিকাই আছো যে আপুনি কেনেকে ঈশ্বৰে দিয়া প্ৰভিজন মানে ঈশ্বৰে দিয়া যেটো যোগাই দিব আপোনাক কেনেকে তাৰ 3 নম্বৰ কাৰণটো seeking God's kingdom প্ৰথমে ঈশ্বৰ ৰাজ্য বিচাৰা First thing is that seeking God's kingdom. ঈশ্বৰ ৰাজ্য ক'ত আছে? ঈশ্বৰ ৰাজ্য কি হয়? তাক বিচাৰা। Matthew 6:33. And Psalm 23:1. The Lord is my shepherd.
মই শিকাইছিলো না, দ্য লৰ্ড ইজ মাই শেফাৰ্ড। 5টা আঙুলিতে লিখা আছে, আকৌ ইংৰাজীত ক'লে ধুনীয়া হয়, দ্য লৰ্ড ইজ মাই শেফাৰ্ড। 5টা আঙুলি তুলিব, গম পাই যাব আপুনি ঈশ্বৰ জিহোৱা মোৰ কি আছে, চলাওঁতা বা ৰক্ষক। ঈশ্বৰক বিচাৰিব। ৰাতিপুৱা উঠাৰ লগে লগে আমি জাগতিক কাৰ্যত ব্যস্ত হৈ যাওঁ, পৃথিৱীৰ কথা বতৰাত ব্যস্ত হৈ যাওঁ, আমি বেলেগ বেলেগ কামত ব্যস্ত হৈ যাওঁ, কিন্তু ৰাতিপুৱা উঠি সদায় ঈশ্বৰক বিচাৰিব। 4 নম্বৰ, জেনেৰচিটি। আপোনাক যেনেকে যেনেকে ঈশ্বৰে যোগাব, টকা পইচাই হওক বা আপোনাক কিবা বস্তুৱে হওক, তেনেকে তেনেকে আপুনি লোককো হেল্প কৰি যাব, সহায় কৰি যাব। ঈশ্বৰে এইটো বিচাৰিছে। ধনী হ'বৰ কাৰণে, ধনী ঈশ্বৰে যদি আপোনাক বনাইছে, তেতিয়াহ'লে আপুনি আনকো সহায় কৰিব। 1 Timothy chapter 6 verse 17 আৰু হিতোপদেশ Proverbs 19:17 বহুত ভাল বাক্য লিখা আছে হিতোপদেশত 19:17। Whoever is generous to the poor lends to the Lord. যিবিলাকে দুখীয়াক সহায় কৰে তেওঁলোকে ঈশ্বৰক ধাৰ দিয়ে বুলি কৈ আছে। যিবিলাকে দুখীয়াক সহায় কৰে ঈশ্বৰক ধাৰ কৰে। ঈশ্বৰে আপোনাক কেতিয়া দিব? আপোনাৰ মনটো তেনেকুৱা হ'ব, কান্দিব লাগিব। আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰো, সেইকাৰণে আপোনালোকৰ সমস্যাবিলাক আমি জানি ঈশ্বৰৰ ওচৰত কান্দো। আপোনালোকে আমাক নক'ব পাৰে বা কেতিয়াবা কৈ দিলে তাকে আমাৰ মনত ৰাখি আমি প্ৰাৰ্থনা কৰো মণ্ডলীৰ প্ৰত্যেকজন সদস্যৰ কাৰণে। ফাইনেলি এতিয়া আমি কি কৰিম? ঈশ্বৰৰ আশীৰ্বাদ যেতিয়া পাই গলো, আমি কি কৰিব লাগিব? ঈশ্বৰৰ আশীৰ্বাদ পাই যোৱাৰ পিছত ঈশ্বৰ যে বিশ্বাসী, তাক আমি মনত ৰাখিব লাগিব। লাষ্ট বাক্য পঢ়ি আমি প্ৰাৰ্থনালৈ গুচি যাম। গীতমালা 37 আৰু 25, Psalm number 37:25। মই একেবাৰে সৰুৰ পৰা বুঢ়ালৈকে দেখি আহিলো। কোনে লিখিছে এইটো? দাউদে লিখা গীত। দাউদে কৈছে, মই সৰুৰ পৰা বুঢ়ালৈ হলো, এতিয়া মই এটা কথা দেখিছো। মই সৰুৰ পৰা বুঢ়া হলো, মই এটা কথা দেখিছো। কি দেখিছে? I have been young and now am old, yet I have not seen the righteous forsaken or his children begging for a bread. मैं छोटा से बचपन से अभी बुरा हो गया, लेकिन मैं देखा है कोई भी धार्मिक व्यक्ति उसका परिवार को, उसका संतान को एक टुकड़ा रोटी किसी से मांगा हुआ, एक भिखारी का जैसा किसी से मांगा मैंने नहीं देखा। क्योंकि परमेश्वर धार्मिक व्यक्ति को उसका वंश तक आशीष देता है। जेनरेशन परमेश्वर आशीष देता है। इसीलिए बी राइजियस, डोंट बी ग्रीडी। আপুনি লোভিয়া নহওক, আপুনি টকা পইচা পিছত চলাওঁতা একদম মোক লাগে এনেকুৱা নহওক, ষ্টিঞ্জি বা আপুনি একদম মানে কিবা আপোনাক বহুত দৰকাৰী এনেকুৱা নহওক, কিন্তু আপুনি ঈশ্বৰৰ ওপৰত ভৰসা ৰাখোতা হওক। জিহোৱা জিৰি, তেওঁ মোক যোগাব। তেওঁ মোক কেতিয়া যোগাব? যেতিয়া মই তেওঁৰ ইচ্ছাটো পালন কৰিম, তেওঁৰ ৰাস্তাত চলিম। সেইকাৰণে কৈছে